এইটো কিবা চাউল ৰ'দত দি থৈছে লৰাই দিবলৈ কৈছে চ' অলপ লৰাই দিওঁ এয়া চাই পৰিলে বাৰু এয়া হেল্ল' এভৰিৱান মোৰ এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু সেই লাষ্ট তেলৰ ভিডিঅ'ই দিছিলোঁ আৰু একো দিয়া হোৱা নাই মানে তেজপুৰত আছিলোঁ যিহেতু আৰু ক'তো ওলাই মেলি যোৱাও হোৱা নাছিলে তেনেকৈ সেইদিনাখন ডিপাৰ্টমেণ্টৰ পিকনিক গৈছিলোঁ ভাবিছিলোঁ মানে মই আৰম্ভ কৰিছিলোঁ ব্লগ এটা বনাওঁ বুলি কিন্তু মোৰ বাটত ইমানেই ভমিটিং হ'ল মই গৈ জাষ্ট বহিয়ে থাকিলোঁ আৰু একো কৰিব নোৱাৰিলোঁ মানে কেতিয়া ৰুম পাওঁ এনেকুৱা হৈ গ'ল মানে গাটো ইমানেই বেয়া হৈ গ'ল আৰু তাৰ পিছদিনাখনে ঘৰলৈ গুচি আহিলোঁ বিশেষ কামত আহিলোঁ মানে তাৰপিছত ভাবিলোঁ আজি ব্লগ এটা ষ্টাৰ্ট কৰোঁ কিবা এটা দেখাম আৰু এনেই চেনেলটো কৰি আছে গতিকে এয়া আহিছোঁ এতিয়া আবেলিয়ে হ'ল বাৰু 2টামান বাজিলে আৰু মোৰ ফুলকেইটা চাব দেই আৰু মোৰ নাৰ্জীকেইটা অকণমান এয়া কলি মেলিছে আৰু ফুলিব আৰু অলপকৈ কলি মেলিছে কিন্তু এইটো যে য়েল্ল'টো নহয় মই য়েল্ল' নহ'লে অৰেঞ্জটো ভাল পাওঁ আচলতে ধৰিবও নোৱাৰিলোঁ লৈ আহিলোঁ মানে এইকেইটা এই ৰেড ফুলাটো মই এইটো ইমান এটা ভাল নাপাওঁ ৰেড য়েল্ল'টো মই চিম্পল সেইটোৱে ভাল পাওঁ আৰু এইজোপা দেখিছে এনেই লগতে থাকিয়ে ফুলি গৈছে কি বুলি কয় নাজানো বাৰু ফুলটো আমাৰ ঘৰত বহুত দিনৰ পৰা আছে এইটো ধুনীয়া লাগে কিন্তু দেখিবলৈ আৰু এয়া অৰেঞ্জ জলকীয়া আৰু এইজোপা মায়ে ইতিমধ্যে মাৰিলে মানে পানী নিদিলে আচলতে সময়ো নাপায় বাৰু দিবলৈ সেইকাৰণে আজি মই অকণমান পানী ইয়াত দি দিম আবেলি সময়ত যেতিয়া ৰ'দটো দি আছে যেতিয়া নিদিওঁ কাৰণ বেছি ৰ'দত দিলেও মৰি থাকে আৰু তেনেকৈ এয়া ধৰাচা শাক অকণমান আৰু মোৰ এল'ভেৰা কেইজোপা একদম এইকেইজোপা যত্ন কৰিছোঁ সেইকাৰণে পূৰা ধুনীয়া হৈ আছে দেই আৰু বাৰাণ্ডাখন অকণমান এটা ফুলেই ডেক'ৰেশ্যন কৰিব চাইছোঁ ফুল মানে এইটোৱেই গছটো আংকল এজনে দিছিলে আংকল ঢুকালে বাৰু এতিয়া বহুত আগতেই দিয়া মানে মই 7 মানত থাকোঁতেই দিয়া সেই পুলি হৈ দুজোপা দিছিলে তাৰ পুলি হৈ এইবোৰ চব টাবত লগাই দিছোঁ অকল সেয়াই আৰু এইখিনি মই ইয়াৰ আগবাৰ যোৱা আগতেই শুকুৱাইছিলোঁ মূলা মায়ে এতিয়ালৈকে বনোৱাই নাই মই বনাই পেলাম আৰু অকণমান বেছি নহয় মই ভাল পাওঁ মানে সেইকাৰণে আৰু সেয়াই আৰু এইবিলাক এজোপা অশোক ফুল আৰু এইবোৰ আমাৰ ককাই ৰোৱা আজি এনেই মোৰ অকণমান ফুলনিখন দেখাই দিলোঁ এইখিনি আমাৰ ককাই ৰোৱা হয় ককা ঢুকুৱা আজি বহুত বছৰ হ'ল মই 6ত থাকোঁতে ঢুকালে সেই আগতেই ৰোৱা মানে এয়া ধুনীয়া চব গোটেই বাৰাণ্ডাখন এইটো ফুলেই দিয়া আছে আৰু এতিয়া সেইটো লৈ ল'লোঁ ভাবিছোঁ মই কিবা এটা বনাওঁ আজি কিন্তু মই ৰেচিপি দিম সেইটো নাজানো দেই কাৰণ মানে আলু পৰঠা বনাম ভাবিছোঁ মই মানে ৰুটি গোল কৰিব নোৱাৰোঁ মই একদম নোৱাৰা কামৰ ভিতৰত যদি আছে সেইটোৱে গতিকে মই কিবাকৈ বনাই থ'ম আৰু সেইটো এনেই অকণমান দেখাম মই ৰেচিপি নিদিওঁ নহ'লে হাঁহিব চবেই আৰু মোৰ চাগে যিকেইজন ছাবস্ক্ৰাইবাৰ আছে সেইকেইজনো চাগে যাবগৈ মানে এনেকুৱা ভিডিঅ' দিলে এনেই অকণমান দেখাম ব'লক তেতিয়াহ'লে বনাওঁগৈ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব একো তেনেকুৱা দেখাব নোৱাৰিলেও সৰু কিছুমান কাম দেখাম আৰু চাই থাকক ভিডিঅ'টো তেতিয়াহ'লে আৰু সকলো ভালে আছে চাগে সেয়া সোধাই মানে কোৱাই হোৱা নাই আৰু বহুত দিনৰ মূৰত বনাইছোঁ যে কিবি লাগি আছে মানে কথা কওঁতে ব'লক তেতিয়াহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এইখিনি জেগা মানে অকণমান ধনিয়া দিছিলোঁ আজি বহুত আগতে দি থৈছিলোঁ মই নিজে মানে হেৰি কৰি আৰু এতিয়া ভাবিছোঁ অকণমান ধনিয়া ইয়াৰ পৰা উঠাই লওঁ সেইখিনি ধনিয়া অকণমান ধুনীয়াকৈ উঠাই ল'ম এতিয়া ইয়াৰ পৰা চাওকচোন ধনিয়াতকৈ বেছি বেলেগ গছে উঠিলে মোৰ এইবোৰ পেলাই দিওঁ হৈ যাব ইমানকণে হৈ যাব কাৰণ বস্তুবোৰ বহুত বেছি হৈ গ'লেও খাই বেয়া লাগে আৰু আমাৰ বাচন চব এনেকৈ ৰ'দত দি থৈ দিছে ইয়াতে এয়া হৈ গ'ল ধনিয়া পাই গ'লোঁ আৰু ব'লক এতিয়া বাকীখিনি বনাই থাকোঁ আৰু মই লগত দিবৰ বাবে এয়া এফালো নহয় ডাঙৰ পিঁয়াজ আছিলে কাৰণে এফালতকৈ এয়া কম ধুনীয়াকৈ এয়া এনেকৈ কাটি লৈছোঁ বেছি সৰু কৰা নাই মন গ'লে বেছি সৰু কৰিও দিব পাৰে মই এনেকৈ ভাল পাওঁ এটা কেঁচা জলকীয়া সৰুকৈ কাটি ল'লোঁ অকণমান আদা লৈছোঁ এয়া অকণমান আদা আৰু অকণমান ধনিয়া পাত উঠাইছিলোঁ যে সেই তাৰে অকণমান কাটি লৈছোঁ
আৰু জোখমতে ইয়াত আটা লৈছোঁ, আপোনালোকে ময়দা আটা মিক্স কৰি দিব পাৰে, মই অকল আটাই দিছোঁ। আৰু অকণমান জোখমতে অকণমান নিমখ দিছোঁ, মানে আলু পিটিকাত যিহেতু আলুখিনি যেতিয়া পিটিকিম মানে তেতিয়াতো এনেও নিমখ দিমেই, গতিকে আটাত একদম ইচিকুট ইমানকণমান নিমখ দিছোঁ, বেছি নিদিব, নহ'লে খাবলৈ মানে বেছি নিমখীয়া হৈ যাব। আৰু আলু মই বইল হ'বলৈ দি আছোঁ, মই মানে বাকীবোৰ কৰিব পাৰোঁ, কিন্তু মই মানে কিন্তু ৰুটিটো গোল কৰিব নাজানো, মানে সেইকণ মই চাগে নেদেখুৱাম, কিন্তু যদি ভাল হয় সেইকণ দেখুৱাম দেই, তাৰ বাবে মোক বেয়া নাপাব। অকণমান কুহুমীয়া পানী লৈ, একেবাৰে গৰমো লোৱা নাই, একেবাৰে গৰম বা একেবাৰে ঠাণ্ডাও ল'ব পাৰে, অকণমান কুহুমীয়া পানী লৈ মই ধুনীয়াকৈ এই ডোটো বনালোঁ। বনাই ওপৰত দেখিছেনে, এয়া 1 চামুচ ৰিফাইন মই ইয়াতে দি দিছোঁ। আৰু এতিয়া খুব ধুনীয়াকৈ আকৌ এই ডোটো মই মাৰি ল'ম, মাৰি এইটো মই 10 মিনিট বা 15 মিনিট ৰেষ্ট কৰিব দিম। আৰু এইটো চাওক, মই ধুনীয়াকৈ ইয়াত তেল সানি আকৌ এবাৰ মাৰি ল'লোঁ, আৰু এতিয়া ধুনীয়াকৈ এইটো মই এনেকৈ ঢাকি দিম, বাকী কামখিনি কৰি লওঁ, তাৰপিছত এইটো মই আকৌ এবাৰ মাৰি ল'ম। আৰু মই বইল কৰিছিলোঁ এইখিনি আলু, মই অকণমান টেষ্টি মানে এটা টিপছ এটা কওঁ দেই, আলুখিনি যে বইল কৰোঁতে ন, এনেকৈ কেৰাহীত কৰিব পৰাপক্ষত, আৰু কেৰাহীত কৰিব মানে কি, তেতিয়া এই আলুটো যে তলত এয়া দেখিছেনে অকণমান অকণমান লাগি গৈছে, এইটো এনেকৈ লাগি গ'লে ন এটা ধুনীয়া স্মেল আহে, মানে অকণমান এনেকুৱা পুৰা পুৰা স্মেল আহে ন, বহুত টেষ্টি লাগে মানে তেতিয়া ভিতৰত আলু পৰঠাখিনি মানে খাবলৈ, গতিকে এইটো অকণমান এনেকুৱা লগাই যদি ভাল পায় মানে কৰি চাব, এনেকৈ অকণমান লগা লগা হ'ব লাগে। আলুখিনি মই ধুনীয়াকৈ সিজাই ল'লোঁ, আৰু এতিয়া দিম অকণমান এয়া জিৰা পাউডাৰ, একদম অকণমান অকণমান দিম, হৈ যাব। মানে জাষ্ট মোক গোন্ধটোহে লাগে দেই, মই বেছিকৈ মছলা অকণমান ইউজ কৰি বেয়া পাওঁ, আৰু যিহেতু এয়া মা দেউতাই খাব মানে, গতিকে তেওঁলোকেও বৰ এটা ভাল নাপায়। ধনিয়া যিহেতু এক্সট্ৰাকৈ দিছোঁ, ধনিয়াও অকণমান ৰেড চিলি পাউডাৰ দিম, অকণমান কালাৰটো আহিবলৈ হৈ যাব। আৰু এটা টিপছ ইয়াত দিম অকণমান চাহী পনীৰ মছলা, ইয়াত অলপ পনীৰ দিব পৰা হয় ভাল আছিলে, মই এদিন বনাই দেখাম দেই তেনেকৈ, যদিহে মোৰ ৰুটিবেলা মানুহ মানে থাকে লগত, এইটো দিলে অকণমান টেষ্টটো বেলেগ হৈ যায়, ভাল লাগে মানে, অকণমান ইউনিক টেষ্ট এটা আহে। এইটো মই প্ৰায় বস্তুতে ইউজ কৰি দিওঁ, হৈ যাব। আৰু একো নিদিওঁ ইয়াত, আৰু অকণমান নিমখ, হৈ যাব। এইটো মানে ডাইনিঙত থকাটো শেষ হৈ গ'ল, যিকণ আছিলে মই সেইকণে দিলোঁ। আৰু এটা বস্তু দিম, অকণমান এয়া গ্ৰীণ চিলি চচ, একদম অকণমান দিম, টেষ্টটো ভাল লাগে আৰু গোন্ধটোও ভাল আহে। ফ্ৰিজৰ পৰা ওলাই আনিছোঁ যে পৰাই নাই, হৈ যাব। অকণমান জাষ্ট এয়া অকণমানেই দিছোঁ, এইখিনি মই ধুনীয়াকৈ সানি ল'ম। এয়া ধুনীয়াকৈ এইখিনি মই পিটিকি ল'লোঁ, দেখাত ধুনীয়া লাগিছে, এনেকৈও বল বনাই পেলাই এনেকৈ অকণমান বেচনত দি ফ্ৰাই কৰিব পাৰে, আলু চব নিচিনাই হৈ যাব আৰু তেতিয়া। আৰু এইটো আকৌ এবাৰ মই ধুনীয়াকৈ মাৰি ল'ম। ডাঙৰ ডাঙৰ ইয়াত 3টা বল বনাই ল'লোঁ, যিহেতু 3জনৰ কাৰণেই বনাইছোঁ, গতিকে 3খনেই। আৰু এতিয়া মই আচলতে কি কৰোঁ, এখনৰ ওপৰত এখন লগাই বনাওঁ, কিন্তু আজি ভাবিছোঁ মই অকণমান বেলেগকৈ কৰিম, যেনেকৈ আচলতে কৰা হয়, ঝটপট নকৰোঁ আৰু, তো চাওঁ ট্ৰাই কৰি পাৰোঁনে নোৱাৰোঁ, প্ৰথমতে এনেকৈ ধুনীয়াকৈ কৰি ল'লোঁ, কৰি লৈ এই মাজৰ পৰা এনেকৈ ওপৰলৈ এইটো উঠাই আনিম, এনেকৈ। মই চেষ্টাহে কৰিছোঁ দেই, মই আজিলৈকে এনেকুৱা কৰি পোৱা নাই, মানে নাজানো আজি মোৰ এইবোৰ কি হয়গৈ গৈ। যিমানখিনি পাৰে মানে সিমানখিনি আনিবলৈ চাব, আৰু বেছিকৈ পাৰিলে ভালেই, মানে বেয়া নহয়। বাতি এটা আকাৰৰ কৰি ল'লোঁ, আৰু এতিয়া ইয়াত ধুনীয়াকৈ এয়া আলুখিনি মই ভৰাই দিম, যিমান পাৰে সিমান ট্ৰাই কৰিব ওপৰলৈ আনিবলৈ। এইখিনিলৈকেতো মোৰ ঠিকেই থাকে, পিছতহে বেলোতেহে কিবা হৈ থাকেগৈ, মানে যিমান সোমাই আৰু দি দিব, বহুত বেছিও নিদিবগৈ আৰু, মানে যিমান পাৰোঁ আৰু ওপৰলৈ উঠাই এই মুখখন মানে মই বন্ধ কৰিবলৈ ট্ৰাই কৰিম।
নাজানো দেই আজি এইবোৰ কি হয় মোৰ। চৰটো পায় এইটো হৈ গৈছে। যেন তেন আৰু কিবা এটা হৈছেগৈ আৰু দেই এইটো। আজি লগা নাই বহুত বেছি বেয়া হ'ব নিচিনা, নাজানো আৰু বেলুতে কি হয়গৈ। এয়া চাওক মুখখন ধুনীয়াকৈ বন্ধ কৰি দিলোঁ, মানে যিমান পাৰে সিমান চেষ্টা কৰিব আৰু মুখখন ধুনীয়াকৈ বন্ধ কৰিবলৈ। ময়ে ধুনীয়াকৈ বন্ধ কৰিলোঁ, হৈছে আৰু। কিন্তু অকণমান এইখনত ফাটি যোৱা যেন লাগিছে, একো নাই, ঝটপট কৰি মই ইয়াত কিবাকৈ এইটো বন্ধ কৰি দিম। আৰু এতিয়া এটা কাম কৰিম, এইটো মই যিমান পাৰোঁ শুকান আটাত মানে যাতে ছাইডটো ফাটি নাহে, এই শুকান আটা লৈছোঁ এইখিনি চাওক, শুকান আটাত মই এইটো বহল কৰিবলৈ চাম। আৰু যিমান পাৰে বহলটো ইয়াতে কৰিবলৈ চাব, কাৰণ ইয়াত কৰিলে ন ছাইডকেইটা নাফাটে। যিমান পাৰি ইয়াতে কৰিবলৈ চাব বহলটো। মই ডাঙৰকৈ কৰিছোঁ বাৰু, বেলি মানে নেবেলি দিলেও হ'ব চাগে। এয়া তিনিখন হৈ গ'ল ধুনীয়াকৈ। এয়া চাওক মই শুকান আটা দি এনেকৈ হেৰি কৰি ল'লোঁ, অলপ বহল কৰি দিলোঁ। এতিয়া মানে বেলিব নোযোৱা মানুহৰ কাৰণে এইটোৱে উপায় আৰু। এতিয়া মই এনেই ওপৰৰ পৰা অকণমান বেলি দিম, যাতে এই ওপৰৰ আটাখিনি যাতে মানে ধুনীয়াকৈ সোমাই যায়। বেলাৰ লগে লগে চাওক মই কৈছোঁ যে মই বেলিব নাজানো, দেখিছেনে চাইজ কিবাকিবি হৈ থাকিলে, সেইটো মাইণ্ড নকৰিব আৰু দেই। চাইজটোতো গোলকৈ দিম বোলে চবেই জানে, মইহে নাজানো। আৰু এতিয়া 2 মিনিটকৈ এনেকৈ শুকানে লুটিয়াই এইটো ভাজি ল'ম। তাৰপিছত আপুনি ৰিফাইন তেল, ঘি যি ইউজ কৰে কৰিব পাৰে, মই ঘিয়ে ইউজ কৰিম। এতিয়া দি দিম ইয়াতে ঘি। ঠাণ্ডা হৈ আছে যে ঘি নপৰিছেগৈ। ডাবল চামুচ ইউজ কৰিব লাগিব। দুইফালে এনেকৈ ঘি লগাই ল'লোঁ, যিহেতু কেমেৰা ধৰা মানুহ নাই, গতিকে নিজে কৰি থাকিব লগা হৈছে। গতিকে ইমানকৈ দেখাব পৰা নাই, চাওক ধুনীয়াকৈ ফুলি আহিছে। এনেকৈ ফুলি আহিলে মানে পৰঠা ভাল হয় আৰু, চাইজ যিয়ে নহওক খাবলৈ ভাল হ'লেই হ'ল আৰু। মোৰ মতে সেইটোৱে আৰু, আমাৰ ৰুটিবিলাক বেয়া মানে। এয়া খুব ধুনীয়াকৈ ফুলি আহিছে। এয়া চাওকচোন, ভাল লাগে এনেকৈ ফুলি আহিলে, ৰুটিয়ে হওক, লুচিয়ে হওক বা পৰঠাই হওক। মই এতিয়া লুটিয়াই দিম ইটো চাইডে। এয়া চাওক খুব ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। ধুনীয়াকৈ এতিয়া সিজিয়ে আছে যিহেতু বস্তু, অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। আৰু বেছি পাতলা হ'লে মই পৰঠা বেয়া পাওঁ, গতিকে মই অলপ ডাঠকৈ বনাইছোঁ। এয়া চাওক ডাঠকৈ এই ছাইডবোৰ অলপ সিজিবলৈ দিম। গেছটো মই ল' মিডিয়াম ফ্লেমত দি থৈছোঁ। এয়া এখন হৈ গ'ল, 3-4 মিনিট ভাজিলোঁ আৰু ধুনীয়াকৈ। চাওকচোন ভালেই হৈছে, বেয়া হোৱা নাই বাৰু ইমান। আৰু ইয়াতে ভৰাই দিম এতিয়া, মানে মাহঁতে এতিয়া নাখায়, দেৰিকৈ খাব, গতিকে ইয়াত থাকিলে গৰম হৈ থাকিব অলপ। আৰু এতিয়া নেক্সটখন তেনেকৈ কৰি ল'ম। আৰু আলু পৰঠা এয়া ৰেডি হৈ গ'ল। এয়া মাহঁতলৈ থ'লোঁ, থৈ এয়া নিজলৈ আনিছোঁ এখন। আৰু মই টমেট' কেটচাপ আৰু একাপ চাই লৈছোঁ। আপোনালোকে যি ধৰণৰ ভাজি বা কিবা তেনেকুৱা যি ধৰণে ইচ্ছা কৰে খাব পাৰে। আৰু চাওক ইমান ধুনীয়া কোমল হৈছে। এয়া চাওক ধুনীয়াকৈ এই আলু পিঁয়াজ এইবোৰ ধুনীয়াকৈ এনেকৈ দেখিলে ভাল লাগে মানে। এয়া চাওক, তেতিয়াহ'লে মই খাই লওঁ, তাৰপিছত লগ পাই আছোঁ। খাই বৈ আজৰি হৈ আহি গ'লোঁ এতিয়া। আৰু এয়া দুখ পাই গৈছোঁ, কিবাকিবি কাম আছিলে সেইখিনিও কৰিলোঁ। আৰু বস্তু এটা আনিবলৈ যাওঁ। মই দেখাইছিলোঁ ন, এইফালে শাকখিনি দেখাইছিলোঁ, আৰু তাৰপৰা আনিম কেইটামান লফা শাক। মুখৰ পৰা এইকণৰ পৰাই ছিঙি দিওঁ আৰু। কোনে কোনে ভাল পায় বাৰু লফা শাকটো খাই পেলাই মোক জনাব হা, মোৰ মানে একদম বহুত ফেভৰেট। এডাল গোটেইডাল উঘালি আহিলে। হৈ গ'ল, এয়া ছিঙি ল'লোঁ।
এইখিনিয়ে হৈ যাব, কাৰণ আমাৰ ঘৰৰ মোৰ বাদে টেঙা খোৱা মানুহ নাই, নাখায় মাহঁতে, ৰাতিটো আৰু নাখায়, ময়ে খাম। গতিকে মই ঠিক নাই, মই দিনে ৰাতিয়ে খাব পাৰোঁ টেঙা, মোৰ একদম ফেভৰেট। আৰু কাইলৈ একদম সৰু ৰেচিপি এটা দিম এইটো বস্তুৰ লগত। এইটো শাক মইতো এইটো ভিডিঅ' আজিয়ে আপলোড কৰিম। এইটো শাকত কি কয় আপোনালোকে কমেণ্ট কৰিব, আৰু কাইলৈ বনাম এইটো চিম্পল সৰু ৰেচিপি এটা বনাম, সেইটো দেখাম। আৰু এতিয়া এয়া লফা হৈ গ'ল। আজি ছিঙিম এইজোপা, যিমানখিনি পাৰোঁ ছিঙিম আজি বা কাইলৈ। এয়া ধুনীয়া ধুনীয়াকৈ পকি আছে, চাওক ওখ আছে, ইমান ওপৰলৈকেতো ছিঙিব নোৱাৰিম, হ'লেও যিমানখিনি পকা আছে আজি মই এইখিনি ছিঙি পেলাম, বেলেগ বেলেগ টাবত ৰুই দিম, ছিঙি কি সিঁচি দিম আৰু পুলি ওলাব। এজোপা আগত ফুলত পানী দিওঁ, তাৰপিছতে এজোপা ছিঙিম। এতিয়া এয়া ফুলত অলপ অলপ পানী দি দিওঁ। এয়া ধুনীয়াকৈ দি দিছোঁ। মোৰ এইবোৰ কিছুমান সৰু সৰু কাম দেই, যিবোৰ মোৰ কৰি ভাল লাগে, দিলে আপোনালোককো দেখাওঁ। আমাৰ ঘৰত বেঙেনা লাগেহে লাগে, কিন্তু নাখায়েই মাহঁতে, চবৰে এলাৰ্জি নিচিনা হয় বোলে বেঙেনা খালে। মোৰ বেমাৰ নাই বাৰু। আৰু এইজোপা যে অথনি দেখাইছিলোঁ, মায়ে অলৰেডি পানী নিদি মাৰিলে বুলি, এইজোপা মই ভাবিছোঁ মই জীয়াম, গতিকে মই ইয়াত পানী দি দিছোঁ। সেইখিনি সদায় দিলে আকৌ যি উঠিব, ওপৰলৈকে মৰাগৈ নাই। আৰু শুকান পাতখিনি ছিঙি দিম এতিয়া ধুনীয়াকৈ। এইখিনিয়ে ছিঙিলোঁ, ইয়াতকৈ বেছি নিছিঙো, কাৰণ খোৱা মানুহ নাই ইমান। এইখিনিয়ে হৈ যাব, বাকীখিনি থাকক। দুটামান সিঁচি দিম, সেইখিনি কাইলৈ ছিঙিম, ডাইৰেক্ট সিঁচিম। এয়া আৰু মামীয়ে দিছিলে এয়া পকা মিঠৈ আৰু মুড়ি লাৰু, আৰু এতিয়া এয়া খাই লওঁ। আজিলৈ ইমানেই আৰু। ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলত যদি আপুনি নতুন, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু শ্বেয়াৰটোতো কৰিবই, একদম ছাবস্ক্ৰাইবাৰ কমি আছে। বাকী পুনৰ বেলেগ এটা ভিডিঅ'লৈ কাইলৈ আকৌ আহিম, আৰু এইবাৰ দেৰি নলগাওঁ। গতিকে ভিডিঅ'টো ইমানখিনি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।